Hello friends, মই Sebika. আপোনালোক সকলোকে it's me Sebika স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ ওচৰত গৰমৰ দিনৰ বাবে এটি ঘৰুৱা ফেস পেক শেয়াৰ কৰিব লৈছো গতিকে বলকচোন ভিডিঅ'টি আৰম্ভ কৰো গৰমৰ দিনৰ ফেস পেকটোৰ বাবে লগা সামগ্ৰী হৈছে প্ৰথমে আমি লম মুলতানী মাটি 1 চামুচ মুলতানী মাটিয়ে অইল কন্ট্ৰোল কৰাত সহায় কৰে আৰু স্কিনত থকা লেতেৰাসমূহ সাফা কৰাত সহায় কৰে ইয়াৰ পিছত লম কেঁচা গাখীৰখিনি ইয়াত ভালদৰে মিক্স কৰি লম অলপ কৰি এই মিশ্ৰণটো বেছি ডাঠু নকৰো আৰু বেছি পাতলু নকৰো এয়া ফেস পেক ৰেডি হৈ গল যদি আপোনালোকৰ স্কিনখন ড্ৰাই হয় তেনেহলে ইয়াত অলপ বাদাম তেল বা নাৰিকলৰ তেল হক বা অলিভ অইল মিক্স কৰি লব পাৰে 1 চামুচ তেতিয়া আপোনালোকে ড্ৰাই স্কিনৰ লোকসকলেও লগাব পাৰে এই ফেস পেকটো এই ফেস পেকটো 15 মিনিট সময়ৰ কাৰণে আপোনালোকে নিজৰ মুখনত লগাব আৰু তাৰ পিছত ভালদৰে পৰিষ্কাৰ কৰি ধুই দিব এই ফেস পেকটো আপোনালোকে সপ্তাহত 2-3 বাৰ ব্যৱহাৰ কৰিব এই ফেস পেকটো লগালে যিসকলৰ হালমইনাৰ সমস্যা তেওঁলোকৰ এই হালমইনাৰ সমস্যা এমাহতে দূৰ হ'ব আৰু লগতে মুখৰ দাগ আদিও নাইকিয়া হ'ব গতিকে আপোনালোকে এই গৰমৰ দিনত এই ফেস পেকটো ব্যৱহাৰ কৰিব আৰু মোক জনাব কেনে পালে এয়া আছিল মোৰ আজিৰ ভিডিঅ' আশা কৰো আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে যদি ভাল পাইছে তেনেহলে মোৰ ভিডিঅ'টি লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ' তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ